সন্ধিয়া নাই, ৰাতি নাই, এই কথা কেৱল ৰাতিপুৱাহে প্ৰযোজ্য। পুৰণি মানুহে কৈছিল, ৰাতিপুৱা যিয়ে এই কাম কৰে সি সৰ্বদা সুখী। কিন্তু প্ৰায় সকলোৱে এইটো কাম কৰিব পৰা নাই। সেয়েহে দুখবোৰো আঁতৰি নাযায়। কিন্তু সেই কাম কি? ভুল নকৰিব, এইটো আপুনি বুজি লওক। প্ৰতি ৰাতি শুবলৈ যোৱাৰ আগতে নিজৰ মনত ঠিক কৰক, ৰাতিপুৱা উঠি আপুনি সকলোকে ধন্যবাদ দিব লাগে। কাৰ বাবে? নিজৰ জীৱন আৰু প্ৰকৃতিৰ বাবে। এই ধন্যবাদে আপোনাৰ মন শুদ্ধ আৰু জীৱন সুখী কৰে। অধিক তথ্যৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।